নমস্কাৰ প্ৰথমে মই মনালিছা আপোনালোক সকলোকে মোৰ চেনেলৰ এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি প্ৰেছাৰ কুকাৰত বনাব পৰা অতি সহজ পদ্ধতিৰে ভেজ পোলাও ৰেচিপি এটা লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব প্ৰথমে মই 2 গিলাচ চাউল দিছোঁ আৰু চাউলখিনি মই এতিয়া ভালদৰে ধুই থম পোলাও বনোৱাৰ আগত চাউলখিনি এনেকৈ ধুই পেলাই থৈ দিলে বেছি ভাল হয় আৰু তাৰ পাছত এতিয়া মই খিচমিচ বাদাম পিয়াজ আদা লং দালচেনি তেজপাত এইখিনি যোগাৰ কৰি লৈছোঁ আৰু প্ৰেছাৰ কুকাৰটো বহাই ইয়াত তেল দিলোঁ এতিয়া গৰম হ'ল তাৰ পিছত মই গোটা মছলাখিনি দি দিছোঁ আৰু এইখিনি মই এতিয়া ভালদৰে ভাজি লৈছোঁ তাৰ পিছত মই কাটি থোৱা পিয়াজখিনিও দি দিছোঁ আৰু পিয়াজখিনিও এতিয়া মই ভালদৰে ভাজি লৈছোঁ এটা কালাৰ আহলৈ মই পিয়াজখিনি ভাজিম আৰু কালাৰটো আহিবৰ কাৰণে মই অকণমান চেনিও দি দিছোঁ আপোনালোকে মিঠাটো নিজৰ সোৱাদ অনুসৰি দিব পাৰে তাৰ পিছত মই খুন্দি থোৱা আদাখিনিও দি দিছোঁ আৰু আদাখিনি দি মই এতিয়া ভালদৰে লৰাই দিছোঁ ভেজিটেবলছ মই অকণমান বডিমাহ আৰু উৰহি দিছোঁ আপোনালোকে বেলেগ ভেজিটেবলছো এড কৰিব পাৰে আগতীয়াকৈ ধুই থোৱা চাউলখিনি মই এতিয়া ইয়াত যোগ কৰিছোঁ চাউলখিনি মই আগতীয়াকৈ ধুই থোৱাৰ বাবে চাউলখিনি শুকাই আছিলে আৰু মই এতিয়া ভালদৰে লৰাই দিছোঁ আৰু মই ইয়াত পানী 2.5 গিলাচ দিছোঁ যিহেতু মই 2 গিলাচ চাউল দিছিলোঁ সেই অনুপাতে মই পানী দিছোঁ তাৰ পিছত মই ঘিউ দিছোঁ মই ইয়াত নিমখো দিছিলোঁ থাকি গৈছে ভিডিঅ'টো আপোনালোকে যদি ঘিউ ভাল পায় এইখিনি সময়তে ঘিউটো এড কৰিব আৰু এতিয়া মই গোটেইখিনি ভালদৰে এনেকৈ লৰাই দিছোঁ আৰু এইখিনি সময়তে গেছৰ ফ্লেমটো হাই কৰি দিব আৰু এটা চিটি আহিবলৈ দিব আৰু তাৰ পাছত আমাৰ পোলাও ৰেডি হৈ গ'ল আপোনালোকে এই পোলাওবিধ বিভিন্ন কাৰীৰ লগত পৰিৱেশন কৰিব পাৰে মই আজি চিকেনৰ লগতে বনালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যোনসকল নশিকাৰু তেওঁলোকে ৰেচিপিটো এবাৰ ট্ৰাই কৰিব পাৰে আজিলৈ আহিছোঁ